Hi, hello, namaskar. What's up, guys? Welcome to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চিকেন চাওমিনৰ ৰেচিপি। চিকেন চাও বনাবৰ কাৰণে মই প্ৰথমতে লৈ লৈছোঁ এটা সস, তাত অকমান ৰিফাইন আৰু নিমখ দি লৈছোঁ। অলপ গৰম হ'বলৈ দিম। তাৰ পিছত মই কিং কঙৰ noodles ইউজ কৰিছোঁ। noodlesখিনি পানীত এনেকৈ দি দিম। পাঁচ মিনিট পিছত noodlesখিনি মই এনেকৈ লাৰি চেক কৰিম, চাওক ভাঙি গৈছে, মানে সিজি গৈছে। তাৰ পিছত মই noodlesখিনি এনেকৈ চেকি ল'ম। তাৰ পিছত ঠাণ্ডা পানীৰে ভালদৰে noodlesখিনি ধুই ল'ম। তাৰ পিছত মই noodlesখিনিৰ ওপৰত অকমান ৰিফাইন দিম। ৰিফাইনেৰে ভালদৰে সানি ল'ম noodlesখিনি। তাৰ পিছত যিখিনি চিকেন মই চাওমিনত দিম সেইখিনি ভালদৰে সৰু সৰুকৈ এনেকৈ টুকুৰা কৰি ল'ম। চিকেনখিনি মেগনেট কৰিবৰ কাৰণে আমাক লাগিব কেইটামান জালুকৰ গুড়ি। সেইটো ভালদৰে মই গুড়ি কৰি লৈছোঁ। মেগনেট কৰিবৰ কাৰণে তাৰপিছত মই চিকেনখিনি এটা বলত লৈ লৈছোঁ। চিকেনখিনিৰ ওপৰত দিছোঁ কাশ্মীৰী, তাৰপিছত গৰম মছলা, চিকেন মছলা, জিৰা পাউডাৰ, হালধি গুড়ি, ধনিয়া পাউডাৰ আৰু তাৰ ওপৰত মই জালুকৰ গুড়িখিনি দি লৈছোঁ। তাৰপিছত সয়া চচ অলপ দি দিছোঁ। এনে সাধাৰণতে চিকেনখিনি মেগনেট কৰিবৰ কাৰণে কৰ্ণফ্ল'ৰৰ প্ৰয়োজন হয়, কিন্তু মই ইয়াত অকণমান চাউলৰ গুড়ি দি দিছোঁ। তাৰপিছত আদা ৰহুনৰ পেষ্টটো দি মই ভালদৰে সানি লৈছোঁ। নুডলছখিনি ভাজিবৰ কাৰণে আমাক পিঁয়াজ লাগিব, সেইকাৰণে আমি পিঁয়াজখিনি এনেদৰে কাটি লৈছোঁ। বেছি পাতলো নহয়, মিডিয়ামকৈ কাটি লৈছোঁ। তাৰপিছত পিঁয়াজখিনি এনেকৈ এৰাই ল'ম এটা এটা কৰি। আৰু লৈছোঁ এটা গাজৰ। গাজৰখিনি মই নুডলছৰ নিচিনাকৈ দীঘল দীঘলকৈ কাটি ল'ম। তাৰপিছত লৈছোঁ পেপচিকাম। পেপচিকামটো মই গাজৰৰ নিচিনাকৈ দীঘল দীঘলকৈ কাটি ল'ম। আৰু লৈছোঁ কেঁচা জলকীয়া দুটা, তাক এনেদৰে কাটি লৈছোঁ টুকুৰা টুকুৰি কৰি। মেগনেট কৰি ৰখা চিকেনখিনি এতিয়া ফ্ৰাই কৰি ল'ম।
আৰু মই চিকেনখিনিৰ ওপৰত চয়া চচটো অলপ বেছিকৈ দিছোঁ, কাৰণ কিয় হোটেলবিলাকত যদি চিকেন খাওঁ মই তাত চিকেনখিনি বগা হৈ থাকিলে মোৰ ভাল নালাগে। সেইটো কাৰণে মই অকণমান চয়া চচটো বেছিকৈ দিছোঁ, তেতিয়া কালাৰটো অলপ ভাল আহে। যদি আপোনালোকে কম কালাৰৰ খাই ভাল পায় তেনেহ'লে চয়া চচটো অলপ কমকৈ দিলেই হৈ যাব। এয়া চাওক, মোৰ চিকেনখিনি ফ্ৰাই কৰা হৈ গ'ল। চিকেনখিনিৰ বহুত ধুনীয়া কালাৰ আহিছে চয়া চচটো অলপ বেছিকৈ দিয়াৰ বাবে। এতিয়া মই নুডলছ ভাজিবৰ কাৰণে কেৰাহীত ৰিফাইন তেল দি দিছোঁ। তেলটো অকণমান হিট হোৱাৰ পিছত পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। এই পিঁয়াজখিনি আমি তেতিয়ালৈ ফ্ৰাই কৰিম যেতিয়ালৈ তাৰ কালাৰটো অলপ চেঞ্জ নহয়। আদা ৰহুনৰ পেষ্টটো অলপমান দি দিছোঁ। কালাৰটো চেঞ্জ নোহোৱালৈ এনেদৰে ফ্ৰাই কৰি থাকিম পিঁয়াজখিনি। এয়া চাওক, পিঁয়াজখিনিৰ কালাৰটো চেঞ্জ হৈছে। তাৰপিছত মই দিছোঁ গাজৰখিনি ইয়াত। তাৰপিছত কেপচিকামখিনিও দি লৈছোঁ। ইয়াক আমি 5 মিনিটমানলৈ এনেকৈ ফ্ৰাই কৰিম। যেতিয়া নুডলছখিনি আমি সিজাইছিলোঁ তেতিয়াই নিমখ দিছিলোঁ, সেইকাৰণে ইয়াত নিমখ অকণমান কমকৈ দিম। আপোনালোকেও দিব সোৱাদ অনুসৰি। তাৰপিছত মই নুডলছখিনি বহাই দিছোঁ। তাৰপিছত ইয়াৰ ওপৰত দিম মই অলপ চয়া চচ। চয়া চচখিনি দি মই এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰিম, যাতে চয়া চচখিনিও নুডলছখিনিত ভালদৰে লাগি যায়। অকণমান সময় ভালদৰে মিক্স কৰিম। তাৰপিছত ইয়াত দি দিম ফ্ৰাই কৰি লোৱা চিকেনখিনি। তাৰপিছত আৰু ভালদৰে মই মিক্স কৰি ল'ম। এয়া চাওক, মোৰ মিক্স কৰা হৈ গ'ল। মিক্স কৰাৰ পিছত চিকেনখিনি দেখিবলৈ এনেকুৱা হৈছে, বহুত ধুনীয়া কালাৰ হৈছে। গোটেইখিনি বস্তু ভালদৰে মিহলি হৈ গৈছে। দেখিবলৈ বহুত বেছিয়ে ভাল লগা হৈছে। এতিয়া মই ইয়াক ছাৰ্ভ কৰিম। মই ইয়াক এনেদৰে ছাৰ্ভ কৰি লৈছোঁ, অকণমান ধনিয়া পাত আৰু পিঁয়াজেৰে। এনেদৰে চিকেন চাওমিন খাবলৈ বহুতেই বেছি ভাল। আপোনালোকে ঘৰতে বনাব পাৰে, বহুত বেছি ভাল লাগে। আপোনালোকেও বনাব আৰু মোক জনাব কেনে লাগিল। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।